অসমীয়া ভিএছিৰ এইটো কুৱেশ্যন হয় ফাৰ্ষ্ট চেমৰ 2024 জুলাইৰ যোন এডমিশ্যন লৈছে সিহঁতৰ ফাৰ্ষ্ট চেমৰ ভিএছি যাৰ পেপাৰ আছে এইটো পেপাৰ ভাৰতীয় পৰম্পৰাগত জ্ঞানকো এইটো যাৰ পেপাৰ আছে সিহঁতৰ এছাইনমেণ্টত কুৱেশ্যন হয় এই 5টা কুৱেশ্যন এটাত 10 নম্বৰকৈ আছে চাই ল'ব পৰা প্ৰথম কুৱেশ্যন তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখক ক এইটো হ'ব যুগৰ উৎপত্তি সম্পৰ্কে লিখক যুগৰ লক্ষ্য আৰু উদ্দেশ্য লিখি বি হ'ব বিভিন্ন আয়ুৰ্বেদ শাস্ত্ৰৰ বিৱৰণ আগবঢ়াওক চি হ'ব অলংকাৰ শাস্ত্ৰৰ বিভিন্ন সম্প্ৰদায়ৰ পৰিচয় আগবঢ়াওক 2 নম্বৰটো গোটেইকেইটা 10 নম্বৰকৈ আছে দেই 2 নম্বৰটো তলত দিয়া পাৰিপাৰ্শ্বিকতা বিষয়ক প্ৰশ্নটোৰ উত্তৰ লিখক এ অসমত ৰচিত হোৱা সংস্কৃত কাব্যসমূহৰ বিষয়ে লিখক য'ত প্ৰকৃতিৰ বিৱৰণ তাৎপৰ্যপূৰ্ণ স্থান গ্ৰহণ কৰিছে 3 এ কৌটিল্যৰ অস্ত্ৰ শাস্ত্ৰৰ বিষয়ে এতিয়া আলোচনা আগবঢ়াওক এইকেইটা হ'ল কুৱেশ্যন লিখি তোমালোকে এছাইনমেণ্ট জমা দিব লাগিব অনলি এইটো ফাৰ্ষ্ট চেমৰ কাৰণে আৰু এইটো পেপাৰ হ'ল PGS103 পেপাৰ VSC পেপাৰ আৰু নেক্সট পেপাৰ মই অলৰেডি EAEC আৰু মেজৰ পেপাৰ আপলোড কৰিছোঁ আৰু যদি কাৰোবাক বেলেগ পেপাৰো লাগে জনাবা থেংক ইউ